Welcome to one on classes. আজি আমি ম্যাথছৰ কেইটামান কুৱেশ্যন ডিসকাস কৰিম আৰু এই কুৱেশ্যন কেইটা খুবেই ইম্পৰ্টেণ্ট আসাম টেট আসাম পুলিচ এসআই এপিআৰও এবিওবি গোটেইখিনি এক্সামৰ কাৰণে ঠিক আছে যেহেতু এক্সামলৈ বেছি দিন নাই সো এতিয়া কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰক ওকে সো কেইটামান কুৱেশ্যন মই প্ৰিভিয়াছ ইয়াৰ বেস্ট কুৱেশ্যন আনিছো তাৰ উপৰি কেইটামান এক্সপেক্টেড টাইপ ঠিক আছে সো লেটস ষ্টাৰ্ট প্ৰথম প্ৰশ্নটো কি কৈছে এটা সংখ্যাৰ 35% হৈছে আন এটা সংখ্যাৰ 75%ৰ দুগুণ প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ মাজত ক্ৰমান্বয় অনুপাত কিমান এটা প্ৰিভিয়াছ ইয়াৰ এসআই এক্সামত আহিছে ঠিক আছে সো লেটস ষ্টাৰ্ট সো আমি x y ধৰিলাম প্ৰথম নম্বৰটো x ঠিক আছে ইয়াৰ 35% ইয়াৰ 35% হৈছে বুলি কৈছে না সমান চিন ঠিক আছে আনটো সংখ্যাৰ 75%ৰ যোগন 75% of y ইয়াৰ দুগুণ বুলি কৈছে না দুইটা দি দিম ঠিক আছে x into 35% ইয়াত যদি চাওঁ 2 পূৰণ কৰিলে কিমান হ'ব 2 5 2 7 14 15 150% of y okay a percent into cancel হৈ গল এফালে কিমান থাকিলে x into 35 এফালে 150 into y so x to মই এনেকে আনিবলে y to তলত লিখি 35 to ইয়াত 150 to ইয়াত এনেকে লিখিব পাৰিম নহয় কাৰণ এইকেইটা যদি আমি ব্ৰজপূৰণ কৰো এই ওপৰ যেটো আছে না হেতে পাম x into 35 এফালে y into 150 so ratio দিছে না x আৰু y 5 এ কৰিলে 5 3 15 শূন্য থাকিব বাকি 5 7 35 so ইয়াক আমি এনেকে ডাইৰেক্ট লিখি দিব পাৰো 30:7 অপশন ডি ওকে নেক্সট প্ৰশ্ন এই অকলে 40 দিনত এটা কাম সম্পূৰ্ণ কৰে ওকে এই আদিন কাম কৰি গুছি গল বি এ 16 দিনত বাকি থকা কামখিনি সম্পূৰ্ণ কৰিলে এতিয়া এ আৰু বি এ একেলগে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় ললে ইয়াত কি দিয়া আছে এ কোনো এটা কাম 40 দিনত কমপ্লিট কৰা নাই এই 8 দিন কাম কৰিলে আৰু কিমান বাকি আছে 32 ডেজ সো এৰ যেটো 32 ডেজ বাকি আছে ন সেই কামটো বি এ কিমান দিনত কৰিলে 16 দিনত এতিয়া ইয়াক আমি এনেকৈ লিখিব পাৰো a অনুপাত b 32 এফালে 16 এটো কি দিনটো ওকে এতিয়া আমি ইয়াত কি উলিয়াব লাগিব এফিচিয়েন্সি মানে কাৰ্যক্ষমতা a আৰু b সো এফিচিয়েন্সি সমান কি হয় গম পায় না এ যেটো দিন লাগে ন তাৰ উলটাটো হল a আৰু b ৰ এফিচিয়েন্সি কাৰ্যক্ষমতা সো 16 is to 32 ইয়া কটাকটি কৰিলে কিমান পাম এফালে 1 এফালে 2 উলাই আছে ডাইৰেক্ট a 32 দিন লাগিলে b 16 দিন লাগিব সো obviously b ৰ যেটো কাৰ্যক্ষমতাটো a ৰ দুগুণ হ'ব নাই তে আমি এফিচিয়েন্সি কিমান পালো 1 আৰু 2 a ৰ 1 b ৰ 2 সো সম্পূৰ্ণ কামটো কৰিবলৈ কিমান সময় লাগিব বুলি কোনে একেলগে সো এই এফিচিয়েন্সি দুটা আমি প্লাস কৰি দিম 1 + 2 মোট কাম কিমান আছিল 40 ইউনিটৰ কাম আছিল ওপৰত 40 তলত 3 এক যদি আমি ডিভাইড কৰি কিমান পাম 13 3 * 39 তলত 3 1 ডে ক্লিয়াৰ দেখিলে সো অপশন এ মাকো বুজাইছো এক এটা কাম কৰিবলৈ 40 দিন লাগে তাৰ কি 8 দিন কৰিলে কিলে কিমান 32 দিনৰ কাম হয় নাই সো এই 32 দিনৰ কামটো বি এ 16 দিনতে কমপ্লিট কৰিলে মানে এৰ 32 দিনৰ কাম সমান বি ৰ 16 দিনৰ কাম ইমিয়াত সিম্পলি অনুপাত লিখি ললো a অনুপাত b সো এ ডে মানে কি ইমান দিন এ 32 দিন বি ৰ 16 দিন সো এটো পাই গলে তে আমি এফিচিয়েন্সি টো কাৰ্যক্ষমতা ন হেটো উলিয়াব লাগিব সো আমি যদি এফিচিয়েন্সি চাও দেন কি পাম এক কামৰ যেটো অনুপাত না তাৰ উলটাটো হৈছে ক্ষমতাৰ অনুপাত সো ইয়াক 16 টিয়াত পাতিলো 32 টিয়াত পাতিলো কটাকটি কৰিলে 1:2 ওকে 1:2 হৈছে a আৰু b ৰ কাৰ্যক্ষমতাৰ যেটো অনুপাতটো ঠিক আছে এতিয়া আমাক কৈছে না a আৰু b এ একেলগে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় লাগিব টোটাল কাম 40 দিনৰ আছিল 40 দিনত a ৰ
1 B 2 এফিচিয়েন্সি দুটা আমি প্লাস কৰিলে টোটাল এফিচিয়েন্সি পাই গ'ল নাই 3 3 40 গুণ কৰিলে কি পালো ইয়াৰ সমস্ত 3/1 দিন ঠিক আছে অপচন এ নেক্সট চেনিৰ মূল্য 20% বৃদ্ধি কৰা হয় তেন্তে কিমান শতাংশ চেনিৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব যাতে চেনিৰ ব্যয় একে থাকিব পাৰে আমাক যেটো ইয়াত খৰচটো না এক্সপেন্ডিচাৰ হেতু সেম ৰাখিব কৈছে ওকে মই ইয়াতে এটা সৰু কথা কৈ লওঁ কি প্ৰাইস consumption expenditure ঠিক আছে বস্তুৰ যেটো দাম ন আৰু তুমি কিমানটা লৈছে সেই বস্তু ঠিক আছে সাপোজ এটা পেকেটৰ দাম যিকোনো এটা বস্তু এটা পেকেটৰ দাম 5 টকা তুমি 5টা পেকেট লৈছা টোটাল তোমাৰ খৰচ কিমান হ'ব 25 টকা সেইটোই বস্তু এটো ঠিক আছে দেখা গৈছে কি চেনিৰ মূল্য 20% বৃদ্ধি কৰা সো 20% মই এনেকৈ লিখিব পাৰো নাই ফ্ৰেকশনত ভগ্নাংশত 20/100 1/5 বিছে হক কৰিলে 1/5 পাম ঠিক আছে সো ইয়াত 1 to 5ৰ কিমান শতাংশ 20% 20% বাহিব বুলি কৈছে না প্ৰথমতে 5 আছিল 1 to বাহিব না 6 হ'ব ঠিক আছে প্ৰথমতে 5 আছিল তাৰ পিছত 6 হ'ব এটা মোক কৈছে কি এই এক্সপেন্ডিচাৰটো সমান ৰাখিব লাগিব সো ইয়াত সিম্পলি মই 6 পূৰণ কৰি দিম ইয়াত 5 পূৰণ কৰি দিম কিমান 5 6 গুণ 30 ভালো 30 মানে পেকেটৰ দাম 5 টকা আছিল না কনজাম্পশন কি 6টা পেকেট লৈছিলে নেক্সট গল দামটো বাহি গল পেকেটৰ দাম কি 5 টকা বা 6 টকা হৈ গল তে হি এটা পেকেট কমাব লাগিব তেতিয়া তাৰ যেটো খৰচটো 30 সমান থাকিব সো ইয়াত কি খুদিছে চেনিৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব বুলি কৈছে না কিমান হ্ৰাস কৰিলে ইয়াত এটা পেকেট ঠিক আছে মানে 1 ধৰি লৈছো ঠিক আছে এই 1 to 6 কিমান শতাংশ হেতু খুদিছে যদি কটাকটি কওঁ 2 3 গুণ 6 2 50 100 50 3 হৰণ কৰিলে কিমান পাম 3 16 48 2 থাকিলে পইণ্ট দিলো 0 3 6 18 এনেকৈ গৈ থাকিব সো ইয়াক আমি 16.666% বুলিও লিখি দিব পাৰো অপচন সি ঠিক আছে বুজি পালে সমস্যা একো নাই ন ওকে নেক্সট প্ৰশ্ন খন 240 মিটাৰ দীঘল ৰেলে 40 সেকেন্ডত ৰেলৰ দৈৰ্ঘ্য দুগুণ দৈৰ্ঘ্যৰ এখন প্লেটফৰ্ম অতিক্ৰম কৰে ৰেলখনৰ গতি কিমান আছিল ওকে সো আমি ধৰি লৈছো এখন ট্ৰেইন ঠিক আছে এটো ইঞ্জিন তো একদম শেষৰ ডবাটো ধৰি লৈছো এটা তাৰ পাছত এখন প্লেটফৰ্ম ওকে ৰেলখনৰ দৈৰ্ঘ্য কিমান গৈছে 240 মিটাৰ আৰু ৰেলৰ দৈৰ্ঘ্যৰ দুগুণ দৈৰ্ঘ্যৰ এখন প্লেটফৰ্ম বুলি কৈছে না সো এই প্লেটফৰ্মখনৰ দৈৰ্ঘ্য কিমান হ'ব 480 মিটাৰ ক্লিয়াৰ আছে এখন লাগে এতিয়া কৈছে ৰেলৰ গতি কিমান আছিল 240 মিটাৰ দীঘল ৰেলে 40 সেকেন্ডত ৰেলৰ দৈৰ্ঘ্য দুগুণ সো এই গতিটো প্লেটফৰ্ম পাৰ হলে কিমান টাইম লাগে 40 সেকেন্ড সো এই ট্ৰেইনখনে যেতিয়া এই প্লেটফৰ্মটো ক্ৰস কৰিব না টোটাল কিমান ডিসটেন্স কভাৰ কৰিলে হেতু যদি উলিয়াই লও না মাক ট্ৰেইনৰ যেটো গতি হেতু পাই যাম ইয়াত্ৰা এই ট্ৰেইনখন আহি ইয়াত পালে ঠিক আছে এতিয়া এটো হৈছে ট্ৰেইনখনৰ ইঞ্জিন এটো শেষৰ ডবাটো যেতিয়া এই প্লেটফৰ্মটো কমপ্লিট ক্ৰস কৰিব তেতিয়া ইয়াৰ যেটো ইঞ্জিনটো ইয়াত থাকিব নাই আৰু শেষৰ ডবাটো ইমান থাকিব টোটালি কিমান ডিসটেন্স কভাৰ কৰিলে এই 480 মিটাৰটো কভাৰ কৰিলে তাৰ লগতে ট্ৰেইনখনৰ যেটো দৈৰ্ঘ্য আছিল ন সীমাটো ডিসটেন্স কভাৰ কৰিলে ইমানৰ পৰা ইমানলৈ কিমান 480 তাৰ পিছত ট্ৰেইনখনৰ দৈৰ্ঘ্য ইয়াত 240 আছে নহয় ইমান মিটাৰ এতিয়া আমাক খুদিছে কি ৰেলখনৰ গতি কিমান আছিল আমি এটা সূত্ৰ অবিয়াসলি জানো ইয়া নাই s = d/t
S মানে speed, D মানে distance, আৰু T মানে time. Simply আমি সূত্ৰত বহাই দিম গোটেইখিনি বস্তু, আমাক কি স্পীডে লাগে। টোটাল ডিষ্টেন্স কিমান 480 প্লাছ 240, এফালে 0 8 4 12 4 2 6 1 7, টাইম কিমান ল'লে 40 সেকেন্ড। 0 0 কেনসেল, 4 যদি 62 হৰণ কৰোঁ 4 18, 18 মিটাৰ পাৰ সেকেন্ড। ক্লিয়াৰ? অপশন সি। নেক্সট, তলৰ কোনটো সংখ্যা 11ৰে বিভাজ্য? এতিয়া এইকেইটা সংখ্যা অলপ সৰু সৰু আছে, ঠিক আছে? ডাইৰেক্ট আমি হৰণ কৰি চাব পাৰোঁ, বাট যেতিয়া সংখ্যাটো ডাঙৰ থাকে তেতিয়া হৰণ কৰিলে বহুত সময় খাই দিব। সো ইয়াৰ এটা সৰু কি ফৰ্মুলা বুলি কম আছে, সো সেইটো ইউজ কৰিলে ধুনীয়াকৈ মিলাই দিব পাৰিম, ঠিক আছে? ফৰ্মুলাটো এনে ধৰণৰ, যিটো সংখ্যা আছে তাৰ অড প্লেচত, মানে অড মানে কি অযুগ্ম স্থানত, সাপোজ এইটো কি 1, এইটো 3 নম্বৰৰ স্থান, এনেকৈ অযুগ্ম স্থান, মাইনাছ ইভেন প্লাস, মানে ইভেন স্থান মানে কি যুগ্ম স্থানত থকা ডিজিট বিলাক আমি প্লাস কৰিম। সো অড স্থানত মানে অযুগ্ম স্থানত থকা ডিজিট বিলাক প্লাস কৰিম, টোটাল যিমান পাম তাৰ পৰা কি যুগ্ম স্থানত থকা ডিজিট বিলাক প্লাস কৰি পেলে মানে টোটাল কৰি পেলে বিয়োগ কৰি দিম। সো বিয়োগ কৰাৰ পিছত আমি কি পাব লাগিব ৰিজাল্টটো 0 11, এনে ধৰণে কি 11ৰ মাল্টিপল পাব লাগিব। সো আমি প্ৰথমতে যদি ইয়াত চাওঁ, ইয়াত কিমান পালো 2 আছে, 2 যোগ 4, ঠিক আছে? এইটো যোগ কৰিলো, মাইনাস এই যেটো যুগ্ম স্থানত থকা ডিজিট কেইটা যোগ কৰিম, কিমান পালো 5 যোগ 1 হ'ব। ইয়াত কিমান পালো 4 2 6, 5 1 6, মানে কিমান পালো 0। ওকে, আনসাৰটো ওলাই গ'ল দেখোন। আচ্ছা, ডি আনসাৰ হ'ব, ঠিক আছে? মই প্ৰথম এবাৰ কৰোঁতে ওলাই গ'ল। সো আমি গোটেইকেইটা অপশ্যন যদি ট্ৰাই কৰোঁ দেন নাপাওঁ গোটেইখিনি, ঠিক আছে? ইয়াত কিমান পাম 5 2 7, ইয়াত 2 1 3, সো 7 পৰা 3 গ'লে 4, ঠিক কি 0 ওলোৱা নাই 11 ওলোৱা নাই। ইয়াত যদি চাওঁ 2 1 3, 4 1 5, 3 পৰা 5 গ'লে মাইনাছ হয়, এইটো হ'বই নোৱাৰে। এইটো যদি চাওঁ কি 5 4 9, 2 1 3, 9 পৰা 3 গ'লে 6, এইটো হ'ব নোৱাৰে, ঠিক আছে? অপশ্যন ডি। বাকি যদি স্ট্ৰাইক নকৰে এক্সামৰ টাইমত তেনে আপোনালোকে হৰণ কৰি চাব পাৰে। ইয়াত যদি চাওঁ হৰণ কৰি কি 11 14 এবাৰ দিলো 3 35, 3 33, 2 থাকিব 2 22, ঠিক আছে? এনেকৈ চাব পাৰে। যদি এটা সংখ্যাৰ লগত 24 যোগ কৰিলে সংখ্যাটো 110% হয়, তেন্তে সংখ্যাটো কিমান হ'ব? সাপোজ সংখ্যাটো মই x ধৰি লৈছো, ইয়াৰ লগত যদি মই 24 প্লাস কৰোঁ, সংখ্যাটো কি 110% হয়, মানে কি x পূৰণ 110 100, ঠিক আছে? এইটো কেনসেল গ'ল, বাকি এই 10টো ইয়াত পূৰণ হৈ যাব এই দুটাৰ লগত, ঠিক আছে? 10x হ'ব প্লাস 240, এফালে কি x into 11 11x, সো এই 10x টো এফালে গ'লে 11 পৰা 10 গ'ল, থাকিলে x, এফালে 240 240 থাকিব, মানে সংখ্যাটো কিমান পালো 240। সো এইটো x ধৰি পেলাই, ঠিক আছে? আমি x নধৰাকে কৰিব চেষ্টা কৰিম, ঠিক আছে? প্ৰথমতে মই ধৰিছো সংখ্যাটো 100% আছিলে, বাঢ়ি পেলে কিমান পাৰ্চেন্ট হ'ল 110%, টোটাল কিমান বাঢ়িছে 10%। 10% কেতিয়া বাঢ়িছে যেতিয়া মই 24 যোগ কৰিছো, হয় নাই? 10%ৰ মানে কি 24, আমাক লাগে কি 100%, সংখ্যাটো বুলি কৈছে নাই। সো ইয়াত 10 সিম্পলি পূৰণ কৰি দিয়ে 100% হৈ যাব, ইয়াতো 10 যদি পূৰণ কৰি 240 হৈ যাব, এনে ধৰণৰ। ওকে, নেক্সট, এজনী ছোৱালী 6 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগত স্কুললৈ গ'লে সময় লাগে 24 মিনিট। ওকে, 6 কিলোমিটাৰ প্ৰতি ঘণ্টাত, ওকে 24 মিনিট। 12 কিলোমিটাৰ প্ৰতি ঘণ্টাত উভতি আহিলে ছোৱালীজনীক কিমান সময় লাগিব? ওকে, ডিস্টেন্সটো সেমি দিয়া আছে। ফাৰ্স্ট যাওঁতে কিমান টাইম লাগে 24 মিনিট, স্পীড কিমান আছিলে 6 কিলোমিটাৰ পাৰ আৱাৰ, আহোঁতে তাই কি 12 কিলোমিটাৰ পাৰ আৱাৰ, মানে কি কৰিলে তেওঁ স্পীডটো বঢ়াই দিলে। সো 6 কিলোমিটাৰ পাৰ আৱাৰৰ টাইম লাগে কিমান 24 মিনিট। যদি 12 কিলোমিটাৰ
পাৰ আৱাৰ হয় তেতিয়াহ'লে চোৱা ইয়াত তাই স্পীডটো বঢ়াই দিছে যেতিয়া স্পীড বাঢ়ি যায় টাইম কমি যায় ইয়াত কিমান বাঢ়িছে দুগুণ বাঢ়িছে সো টাইমটো কমি যাব আধা ঠিক আছে মানে কি 12 মিনিট সো এইটো ইমান টান নাছিল সিম্পল ঠিক আছে স্পীডটো বাঢ়িলে সময় কমি যাব অবিয়াসলি সো কিমান বাঢ়িছে এটা লক্ষ্য কৰি যদি আমি চাওঁ 6 পৰা 12 হৈছে মানে কি দুগুণ বাঢ়িছে ঠিক আছে মানে দুগুণ কৰি দিছে তাই স্পীডটো সো টাইমটো অবিয়াসলি কি কমিবই আধা হা নাই 24 আধা কিমান 12 সো টাইম কিমান লাগিলে 12 মিনিট নেক্সট প্ৰশ্ন চাউলৰ দাম 25% বৃদ্ধি কৰা হয় চাউলৰ মাহেকীয়া ব্যয় স্থিৰ কৰি হ'ল ওকে এইটো প্ৰশ্ন মই আগৰটো কৰি দিছিলো একদম সেম ঠিক আছে ইয়াত আপোনালোকে আগৰ প্ৰশ্নটো চাই ল'ব চাই পেলাই চেষ্টা কৰিছে বাৰু আনসাৰটো কি কমেন্ট কৰিব এইটো আপোনালোকৰ কাৰণে এখন ৰেলক বিদ্যুৎ ফুটা এটা পাৰ হ'বলৈ 5 ছেকেণ্ড সময় লাগে যদি ৰেলখনৰ দৈৰ্ঘ্য 120 মিটাৰ হয় তেন্তে 180 মিটাৰ দীঘল প্লেটফৰ্ম এখন পাৰ হ'বলৈ লোৱা সময় হ'ব ওকে সাপোজ এটো মই ধৰিছো খুঁটাটো ঠিক আছে ট্ৰেইনখনে এটো ইঞ্জিনটো ট্ৰেইনখনৰ কি দৈৰ্ঘ্য কিমান 120 মিটাৰ সো এই খুঁটাটো সম্পূৰ্ণৰূপে ক্ৰছ কৰিবলৈ যিমানটো ডিসটেন্স ট্ৰেইনখনে কভাৰ কৰিব সেইটো হৈছে ট্ৰেইনখনৰ দৈৰ্ঘ্যটো মই অলপ আগত যেটো এক্সাম্পল চাইছিলো তাত মই এক্সপ্লেইন কৰিছো ঠিক আছে ওকে 120 মিটাৰ ডিসটেন্স কভাৰ কৰিবলৈ টাইম কিমান লাগে 5 সেকেন্ড ঠিক আছে তে ইয়াৰ পৰা আমি ট্ৰেইনখনৰ যেটো স্পীড হ'ব হেতু লৈ লব পাৰিম না সো 120 divided by 5 এটা চোৱা s is equal d by t simply ইয়াক মই t is equal d by s লিখিব পাৰো না সো এটো কি আছে t এটো d s টো ইয়াত এনেকৈ লিখিলো গতিকে s টো মই এফালে নি পেলে 5 টো এফালে লৈ আহিলো এটো 5 টো 5 এ 120 ঘন পেলে কিমান 5 টো গুণ 5 4 গুণ 20 মিটাৰ পাৰ সেকেন্ড স্পীড টো এটো এতিয়া কি কৈছে তেন্তে 180 মিটাৰ দীঘল ৰেল প্লেটফৰ্ম এখন পাৰ হ'বলৈ লোৱা সময় ওকে সো এখন প্লেটফৰ্ম আছে স্পীডটো আমি গম পাই গলো সো প্লেটফৰ্মখনৰ দৈৰ্ঘ্য কিমান 180 মিটাৰ সো ট্ৰেইনখন যেতিয়া প্লেটফৰ্মটো ক্ৰছ কৰিব ন ই 180 মিটাৰ ডিসটেন্সটো কভাৰ কৰিবই তাৰ লগতে ট্ৰেইনখনৰ যেটো ডিসটেন্স আছিল ন 120 মিটাৰ হেতু হি কভাৰ কৰিব ঠিক আছে সো এতিয়া কি 180 plus 120 divided by speed to কিমান আছে 24 ইয়াত যদি চাও কিমান পাম 120 আৰু 180 300 24 হৰণ কৰিলে কিমান যাব 6 4 24 6 5 30 50 4 50 যদি হৰণ কৰি কিমান পাম 4 12 48 2 থাকিব 4 5 20 ইমান সেকেন্ড টাইম লাগিব ঠিক আছে সকলে বুজি পাইছে না ওকে 600 টকাত এটা কাপোৰৰ টুকুৰা ক্ৰয় কৰা হৈছিল 40 টকাৰ টেইলাৰিং চাৰ্জ দিয়াৰ পিছত 12.5% লাভ পাবলৈ কিমান মূল্যত কাপোৰ টুকুৰা বিক্ৰী কৰিব লাগিব 600 টকাত কাপোৰটো আনিলে তাৰ পিছত 40 টকা কি তেওঁ দৰ্জি খৰচ আছিল টোটাল কিমান হল 640 টকা এতিয়া যদি তেওঁ ইয়াতকে কমত বেছে তেওঁ লস হ'ব ইয়াতকে বেছি লাগিব যদি লাভ হ'ব হয় ঠিক আছে সো 12.5% টো মই 1/8 লিখিব পাৰো নাই এটো কেনে পালো চোৱা 12.5 লট 100 ঠিক আছে পার্সেন্টেজ আছে ফ্র্যাকশন দিলে এটো হ'ব এক যদি মই ফাদাৰ পইন্ট টু অটৰাবলৈ তেতিয়া 125 10 টো তলত গুছি আহিব এফালে 100 25 কৰিলে 5 পইচা 125 পইচা কৰিলে ইয়াক কি 4 5 কৰিলে ইয়াক দুবাৰ তলত 8 ওপৰত 1 1/8 ঠিক আছে সো 1 টো যদি আমি 8ত চাও কিমান পার্সেন্ট হ'ব 12.5% সো 12.5% কি লাভত বেছিব লাগিব নহয় মানে কি 8 ইউনিটৰ বস্তুটো তেওঁ কি 9 ইউনিটত বেছিব লাগিব এতিয়াহে তেওঁৰ কি 12.5% লাভ হ'ব ওকে ইয়াত আমাক কি দি আছে 8 ইউনিটৰ মান 640 আমাক লাগে কি 9 ইউনিট আমাক লাগে কি 9 ইউনিটৰ মান 8 64 80 বাৰ যাব তাহলে 80 * 9 720 rupees ক্লিয়াৰ নেক্সট প্ৰশ্ন মানটো বিচাৰি উলিওৱা
এইটো বৰ টান নহয় ঠিক আছে 64 ৰ ওপৰত কি ৰুট ওভাৰ আছে সো ইয়াক যদি মই ৰুট উলিয়াও কিমান হ'ব 8 পাম এই 8 টো 73 লগত প্লাস হৈ আছে সো 73 লগত যদি 8 প্লাস কৰো কিমান পাম 81 সো এই যেটাল ৰুট আছে না এডাল এই গুটি 81 ৰ ওপৰত আছে ঠিক আছে 81 ক যদি আমি ৰুট কৰি কিমান পাম 9 পাম 27 plus 9 হৈ আছে এই গুটিটো 27 plus 9 ৰ ওপৰত আছে ওকে কিমান হ'ব 36 36 ক এগেইন যদি আমি ৰুট লও কিমান পাম 6 পাম সো 3 লগত এই 6 টো প্লাস হৈ আছে তাৰ ওপৰত এই ৰুট চিনডাল আছে ঠিক আছে 6 3 9 মানে ইভেন্টুয়ালি ইমেটো পালো সো ইয়াৰ মান কিমান 3 আনসার 3 ঠিক আছে নেক্সট প্ৰশ্ন 4% অতি সৰল ব্যৱস্থাৰ অধীনত 1500 টকা কিমান বছৰৰ পাছত দুগুণ হ'ব ওকে 1500 টকা আছে দুগুণ হ'ব বুলি কৈছে ন দুগুণ কিমান হ'ব 3000 হতিয়ান পালে 1500 টকা যদি সিম্পলি সূত্ৰত বহাই কৰো বুলি ভাবে তেন এনেকৈ পাৰে ফুট কিমান পাইছে 1500 টকা ওপৰত কি আছিল পিআৰটিপি মানে কি মূলধন প্ৰিন্সিপাল কিমান আছে 1500 আর মানে কি রেট আমাক কিউ দিছে রেটটো দিয়া আছে ওকে 4% বছৰটো উলিয়াব লাগে না x ধৰি লৈছো মই আৰু তলত 100 টো আছে এটো কৰ পৰা পালো গম পাইছে না ইয়াত সুদ সমান মূলধন পূৰণ সময় পূৰণ সুতৰ হাৰ তলত 100 এক যদি চাও আমি ডাইৰেক্ট 1500 ক্যান্সেল হৈছে পেলে 100 গুছি আহিব এফালে 4x আছে সো x ৰ মান কিমান হ'ব 100 4 এখন কৰিলে 25 পাম 25 ইয়ার্স এক সিম্পলি এনেকৈ কৰিব পাৰো ঠিক আছে ধৰি লৈছো মই কি মূলধন 100 আছিল দুগুণ বুলি কৈছে না কিমান হ'ব 200 কিমান বাহিলে 100 বাহিলে যেটো ফুট পালো ন তাত দুটা বস্তু লগ হৈ থাকে এটা হৈছে কি তোৰ হাৰ আৰু সময় তোৰ হাৰ 4% দিয়া আছে সময় কি x 4 লগত মই কি পূৰণ কৰিলে 100 পাম 4 লগত মই কি পূৰণ কৰিলে 100 পাম obviously 25 নহয় জানো উত্তৰ হাৰ সময় 25 ঠিক আছে 25 নেক্সট কোনো দুটা বৃত্তৰ ব্যাসৰ অনুপাত 2:3 বৃত্ত দুটাৰ কালি অনুপাত কিমান হ'ব ব্যাস দিয়া আছে ঠিক আছে ব্যাস ডি লিখো ডায়ামিটাৰ ঠিক আছে d1 is to d2 কিমান দিয়া আছে 2:3 আমি r2 উলিয়াব লাগিব না ব্যাসাৰ্ধ মানে কি ব্যাসৰ আধা ব্যাসাৰ্ধ সো r1 লিখি লৈছো ঠিক আছে r2 2 divided by 2 এফালে 3 divided by 2 ইয়াত যদি চাও 1:3/2 ইয়াক মই এই দুইটো ইয়াত পূৰণ হ'ব ঠিক আছে 2:3 লিখিব পাৰো ওকে আমি r2 পাই গলো এতিয়া আমাক কি কালিৰ অনুপাত লাগে বৃত্তৰ কালি কি আছিল পাই r স্কয়াৰ মই এইটো r1 ধৰিছো এইটো r2 ধৰিছো ঠিক আছে পাই পাই কেনসেল হ'ল r1 মান কিমান আছে 2 স্কয়াৰ এফালে r2 মান কিমান আছে 3 স্কয়াৰ ঠিক আছে এফালে 4 এফালে 3 3 গুণ 9 আনসার কি 4:9 অপশন বি বৰ বিশেষ টান কোৱেশ্চন হয় বৰ্গ আৰু এটা আয়তক্ষেত্ৰৰ পৰিধি কি বৰ্গটো কাষ 60 সেমি আৰু আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য 80 সেমি হলে আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল গণনা কৰা এটো হৈছে কি বৰ্গটো আৰু এটো হৈছে আয়তটো আমি সকলোৱে জানে কি বৰ্গৰ চাৰিটা বাহুৰ মান সমান এটা সাইড দি থোৱা আছে না 60 সো এটো যদি 60 আমি ধৰি লও গুটেকিটা 60 হ'ব ওকে
আৰু আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য এই দৈৰ্ঘ্যটো কিমান দিয়া আছে 80 সো আয়তক্ষেত্ৰৰ দুটা বাহু দৈৰ্ঘ্য সমান ঠিক আছে এই বিপৰীত বাহু এটা এটো 80 হলে এটো 80 হ'ব টোটাল এই বৰ্গটোৰ পৰিধি কিমান হ'ব পৰিধি সূত্ৰ কি আছিল 4 পূৰণ বাহু মানে 60 টোটাল কিমান পালো 240 এতিয়া আমাক দিয়া আছে কি বৰ্গ আৰু আয়তক্ষেত্ৰৰ পৰিধি একেই সো পৰিধি মানে পৰিসীমা ঠিক আছে সো আমি যদি চাও বৰ্গটোৰ মই পৰিধি পাই গলো আয়তটোৰ মই কি দিশটো পাই গলো মানে টোটাল কিমান পালো 160 যদি মই এই 240 ৰ পৰা 160 টো বিয়োগ কৰি দিও যেটো পাম হেতু এই যেটো প্ৰস্থ আছিল না প্ৰস্থকিটাৰ মান হ'ব আৰু প্ৰস্থ মান কি সমান সমান দুইটা হা নাই সো 80 আছে 80 যদি মই দুভাগ কৰি দিও 40 পাম হা নাই সো ইয়াৰ মানো 40 আৰু ইয়াৰ মানো 40 এতিয়া আমি টোটাল যদি চাও কিমান 84 12 120 এফালে 120 240 এফালে 240 ওলাই আছে এতিয়া আমি সহজতে কি ক্ষেত্ৰফল উলিয়াব পাৰো সো আয়তৰ ক্ষেত্ৰফল কি সূত্ৰটো দিশ পূৰণ প্ৰস্থ দিশ কিমান আছে 80 প্ৰস্থ 40 ইয়াত কিমান পালো 8 4 গুণ 32 বাকি শূন্য দুটা লগাই দিলো 3200 অপচন বি তলৰ কোনটো আটাইতকৈ ডাঙৰ বাট এই কোৱেশ্চনটো কি আমি এপ্ৰক্সিমেট যেটো ভ্যালু হয় না হেতু আমি উলিয়াই পেলে এপ্লাই কৰিব লাগিব তেতিয়া আমি যেটো মানে এক্সাক্ট আনসাৰটো না হেতু উলিয়াব পাৰিম নহলে অলপ সমস্যা হ'ব পাৰে ইয়াত যদি আমি অপচন এ যদি চাও কি দি আছে ৰুট 5 প্লাস ৰুট 7 ৰুট 5 প্লাস ৰুট 7 সো এই ৰুট 5 ক মই এপ্ৰক্সিমেট হা একদম এক্সাক্ট নহয় 2.23 হিচাপে লিখিব 2.23 আৰু এই ৰুট 7 কিমান লিখিব 2.64 মানে চোৱা এই ৰুট 5 আছে নহয় ইয়াক মই ৰুট 100 এ পূৰণ কৰিলো ঠিক আছে তলটো ৰুট 100 এ হৰণ কৰিলো এই ওপৰটো কিমান 500 হ'ব নাই তলটো কিমান 10 হ'ব এই 500 টোৰ ঠাইত সাপোজ মই ইয়াত যদি আছে 6 to 5 আছে ইয়াক মই 25 লিখিব পাৰো না হে একেদৰে অক্টোবৰ 500 ক মই 22.3 মান এপ্ৰক্সিমেট লিখিব পাৰো কাৰণ 20 ক যদি মই স্কয়াৰ কৰি কিমান পাম 484.3 যদি বহাই দিও মই এপ্ৰক্সিমেট 500 ৰ ওচৰ আছে ওলাব পাৰে তলত 10 আছে এক্সাক্ট ডিভাইড কৰি কিমান পাম 2.23 হে একেদৰে হাতৰ ক্ষেত্ৰটো আমি কৰিলে 2.64 এপ্ৰক্সিমেট পাও ঠিক আছে এই দুটা যদি আমি যোগ কৰো কিমান পাম পালে 3 4 7 6 2 8 2 2 4 4.87 ইমান মান পাম এপ্ৰক্সিমেট ঠিক আছে নেক্সট যদি আমি ইয়াত চাও 8 কৰিলে মই 2 ৰুট 2 লিখিব পাৰো আৰু 4 ক 2 লিখিব পাৰো এই 2 ৰুট 2 মান কিমান হ'ব গম পাইছে না 2 পূৰণ ৰুট 2 মান কিমান হয় 1.4 something কিবা হয় সো ইয়াক যদি মই লিখো 1.41 ইমান মান লিখিব পাৰো সো ইয়াক পূৰণ কৰিলে কিমান পাম 2 গুণ 2 2 4 গুণ 8 ইমান লিখিব পাৰো হা নাই তাৰ পিছত 2 টো আছে নহয় 4.82 অপচন বি ইমান পাইছো তাই ইয়াত যদি চাও মই c2 মই যদি চাও ৰুট 9 ইয়াক মই ডাইৰেক্ট 3 লিখি দিব পাৰো প্লাস ৰুট 3 মান কি 1.73 এপ্ৰক্সিমেট ঠিক আছে 1.73 সো এই দুটা প্লাস কৰিলে কিমান পাম 4.73 লাস্ট আমাৰ ডি অপচনটো আছে এটা চেক কৰিলে হৈ যাব কিমান আছে ৰুট 6 প্লাস ৰুট 6 সো ৰুট 6 ৰ এপ্ৰক্সিমেট ভ্যালু কিমান হ'ব 2.44 ওকে ৰুট 6 দুটা যোগ হৈ আছে না আমি 2 ৰুট 6 লিখিব পাৰো 2 ৰুট 6 সো দুইটো ইয়াত পূৰণ কৰিলে কিমান পাম 2 4 8 2 4 8 2 2 গুণ 4 প্ৰথমটো পাইছো কি 4.87 তাৰপিছত সেকেন্ডটো কিমান পাইছিলো 4.82 থাৰ্ডটো 4.83 অ 73 তাৰপিছত শেষৰটো কি 4.88 পাইছো সো ডাঙৰ কোনটো লাৰ্জেষ্ট বুলি কৈছে না সো অপচন ডি টো হ'ব ডাঙৰটো কাৰণ ইয়াত 4.88 আছে সো বেছি ডিফাৰেন্স নাই কোৱা এটো অলপ ট্ৰিকি কুৱেশ্যন হয় বেছি ডিফাৰেন্স নাই সো অলপ
এই যিখিনি ভ্যালুখিনি নোট থব মানে কিমান অলপ আপুনি মনত ৰাখিব পাৰে আৰু এপ্ৰক্সিমেট ভ্যালু ইউজ কৰি আমি উলিয়াব পাৰোঁ ডাইৰেক্ট ঠিক আছে ওকে সো কোৱেশ্চন ইমানখিনি আছিল এই গুটিকেইটা কোৱেশ্চন ভালদৰে প্ৰেক্টিছ যদি কৰে দেন অবভিয়াছলি কমন পৰিব কোৱেশ্চন টাইপ তাৰোপৰি মই কনসেপ্টটো অলপ শিকাই দিছোঁ যিমান পাৰোঁ চেনেলটোকে সাবস্ক্ৰাইব কৰিব যদি চাই ভাল পালে দেন ভিডিঅ'টো লাইক আৰু কমেণ্টত আপোনালোকৰ কিবা যদি ডাউট থাকে সেইটো মই জনাই দিব ঠিক আছে থ্যাংক ইউ